এৰী পলু এইদৰে ঘৰত পুহিব পাৰি। ইহঁতে এৰাপাত খাই ডাঙৰ হয়। এৰাপাতৰ সলনি কেচেৰু, ভূত এৰা আদি গছৰ পাতো ইহঁতি খায়। কণীৰ পৰা ফুটি গছৰ পাত খাই পুৰঠ হ'বলৈ পলুবোৰক 40ৰ পৰা 45 দিনমান সময় লাগে। পলু পুৰঠ হ'লে সিহঁতে খাবলৈ বন্ধ কৰে আৰু সিহঁতে লেটা বান্ধিবলৈ ঠাই বিচাৰি ফুৰে। তেনে সময়ত শুকান পাত বা শুকান কলপাত দিলে ইহঁতৰ বাঁহ বান্ধিবলৈ সুবিধা হয়। এই বাঁহবিলাকৰ ৰেচম বা চিল্ক এৰী সূতা কাটিবলৈ ব্যৱহাৰ কৰা হয়। এৰী সূতাৰ পৰা আমি এৰী কাপোৰ বা অন্যান্য কাপোৰ আমি বব পাৰোঁ। ভিতৰৰ পৰা লেটাটো উলিয়াই দিলে খোলাটো এনেকুৱা দেখি, ভিতৰত খালী এইদৰে। এয়া হৈছে এৰী পলু লেটা। এইখিনি আমি বাঁহৰ পৰা উলিয়াই লৈছোঁ। এৰী পলু খাই বৈ পুৰঠ হৈ যেতিয়া বাঁহ বান্ধে তেতিয়া ভিতৰত এনেকুৱা দেখি সিহঁতক। এইখিনি আজি আমি ৰাতিৰ ভাতৰ লগত খাবলৈ উলিয়াই লৈছোঁ। This is the final dish prepared from Eri Silkworm. এৰী পলুৰ পৰা বনোৱা এবিধ ব্যঞ্জন, অসমীয়া ব্যঞ্জন সাজু হ'ল। আচলতে আমাৰ লগত এৰী পলু কেইটামানে আছিলে, তাকে কাটি বাছি সিজাই ৰান্ধি এই খাদ্যটি প্ৰস্তুত কৰিলোঁ। গতিকে আমি খাবলৈ গৈ আছোঁ। চাওঁচোন কেনেকুৱা হয় খাদ্যটো।